এই মঘাই ওজাৰ স্মৃতি দিৱসটো পালন কৰা গৈছে। সেই পালনৰ অনুসৰি আজি এই পাৰিজাতত আইসকলক গোপীসকলক তেখেতলোকক এই মানে বিহু জেং বিহু হুঁচৰি সকলো বিষয়ে প্ৰশিক্ষণ দিয়া গৈছে। যিহেতু আজি বিহু আমাৰ অসমীয়া বাপতিসাহোন বিজুতিৰে হ'বলৈ ধৰিছে। বহুতো ষ্টেজত যেতিয়া নেকি যাবলৈ ধৰিলে মঞ্চত যাবৰ পৰা আমাৰ বিহুটো সুৰক্ষা নোহোৱা হ'ল। কাৰণ কেলৈ অনেক ধৰণৰ ভংগীমা, নাচ গান, তাল মান সকলোখিনি বিজেতৰীয়া হৈ পৰা হেতুকেই সকলোখিনি নিয়ন্ত্ৰণ কৰি ৰাখিবৰ কাৰণে আমাৰ থলুৱা সাংস্কৃতিক লোক সাংস্কৃতিক অনুষ্ঠানে এই বিহু সুৰক্ষা সমিতিটো সুন্দৰভাৱে জীয়াই থাকিবলৈ কৃষিজীৱী মানুহৰ আমাৰ গঞা ৰাইজৰ মাজত জীয়াই ৰাখিবৰ কাৰণে আজি প্ৰস্তুতি চলোৱা হৈছে। এতিয়া আমাৰ টাই আহোমসকল বিশেষকৈ কৃষিজীৱী আৰু কৃষিজীৱী মানুহৰ আমাৰ যিমানবোৰ পৰম্পৰা আছে সেই পৰম্পৰাবোৰ কৃষিৰ লগত কিন্তু সম্পৰ্ক আছে। আমাৰ এই সম্পৰ্কে বহল ব্যাখ্যা দিবলৈ হ'লে যথেষ্ট সময় লাগিব। বিশেষকৈ বিহু যিটো পয়হু, পিহু, বিহু যিটো শব্দ, বিহু অনুষ্ঠানটো নহয়, বিহু যিটো শব্দ, এই শব্দটো টাই আহোমসকলৰ পৰা যোৱা। যিমানেই পণ্ডিতসকলে যিমান কথা নিলিখক, শেষত কিন্তু পণ্ডিতসকলে বিশেষকৈ লোকশ্ৰী জয়কান্ত গন্ধিয়াৰ দৰে পণ্ডিত বিহু বিষয়ত আজীৱন সাধকে এই কথাটো স্পষ্ট কৰি দিছে যে টাই আহোমসকলৰ যিটো পয়হু বা পিহু, তাৰপিছত এই বিহু, এই শব্দৰ উচ্চাৰণটো তেখেতসকলে পয়হু বুলি কোৱা, তাৰপিছত পিহু বুলি কোৱা, তাৰপিছত বিহু বুলি কোৱা, এই বস্তুটো এটা সময়ত আহি বিহু শব্দটো আৰম্ভ কৰিছে। নহ'লেতো প্ৰতি জনগোষ্ঠীয়ে নিজা নিজা নামেই বিহুটো পালন কৰিছিলে, কোনেও বিহু বুলি কোৱা নাছিল। আজি মিচিংসকলে আলি আই লৃগাং বুলিহে কয়, বিহু বুলি নকয় নহয়। কিন্তু সেইটো বিহুৰ অনুৰূপ অনুষ্ঠান আছিলে, কৃষিভিত্তিক অনুষ্ঠান আছিলে। ঠিক তেনেকৈ বড়োসকলে হওক বা অন্যান্য জনগোষ্ঠীবিলাকে সেই সময়ত বিহু বুলি কোৱা নাছিল। বিহু বুলি আহোম যুগতেই আচলতে এই পয়হু, পিহু, বিহু হ'ল। আৰু এই বিহু বিশেষকৈ যিটো হুঁচৰি গোৱা যি পৰম্পৰা, এইটো একেবাৰে টাই আহোমসকলৰ নিজা। ডেকা গাভৰু যিটো বিহু, চ'ত বিহু আছিল যে, বা ৰাতি বিহু, মৰাণসকলে ৰাতি বিহু আজিও গায়। আৰু বিশেষকৈ ডেকা গাভৰু, গছতলত ডেকা গাভৰুসকলে গোৱা যি বিহু, যিটো চ'তৰ ৰাতি বিহু বুলি কয়, সেই ডেকা গাভৰু বিহুটো চুতীয়াসকল বা কছাৰীসকল বা অন্যান্য জনগোষ্ঠীসমূহে এইবিলাক অসমৰ বিভিন্ন জনগোষ্ঠীয়ে নিজা আঞ্চলিক আৰু জনগোষ্ঠীয় বৈশিষ্ট্য ৰক্ষা কৰি, পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে সেই বিহুটো পালন কৰিছিল। আমাৰ অসমৰ বিশেষকৈ এতিয়াও আমি দেখিছোঁ যে য'ত চুতীয়া মানুহ বেছি আছে তাত ডেকা গাভৰু বিহু কৰিব, তাৰপৰা সেই নাম পদবিলাকক কৰিব বেছি। তাত গাভৰুৱে উত্তৰ দিব, ডেকাই গাব, ডেকাই উত্তৰ দিব, গাভৰুৱে গাব, এনেকুৱা ধৰণৰ যিটো নাম ডেকা গাভৰু বিহু নাম তাত বেছি। আৰু গাভৰু বিহুটো আমাৰ আহোমসকলৰ মাজতো আছিল, চেংনাং বিহু। এইটো গাভৰুসকলে গোৱা বিহুটো আমাৰ সকলো আছিল, গছত গায়। কিন্তু আমাৰ আহোমসকলে গাভৰু বিহু গাওঁতে হুঁচৰি গোৱাৰ নিচিনাকৈ তেওঁলোকে মানে কি ক'ল, আগতে ঘূৰি হুঁচৰি নিচিনাকৈ গাই লয়। কি কয়, তাৰপিছতে তেওঁলোকে যোজনা এটা গায়, তেওঁলোকে অন্যান্য জাতনাম বা অন্যান্য খেলা নাম এইবিলাক তেওঁলোকে গাবলৈ আৰম্ভ কৰে। কিন্তু হুঁচৰিটো একেবাৰে টাই আহোমসকলৰ নিজা। আৰু ইয়াৰ মূলটো বিশেষকৈ মই এই কথাটো বহু বছৰ ধৰি এইটো চিন্তা চৰ্চা কৰি মই এইটো কথাটো দুটামান লেখনিতো মই এইটো স্পষ্ট কৰিছোঁ যে এইটো যিটো হুঁচৰি যিবিলাক নাম গোৱা শৈলী, এইটো আমাৰ যিটো লাইলংখা মই কৈছোঁ যে এইটো আমাৰ হাবিদেউ বা
বন দেৱতা বুলি আমি যাক কৈছোঁ পঢ়িছোঁ, সেই অনুষ্ঠানটোৰ যিটো আমি ঢুকি মিছা হৈছে গাওঁ তাৰ আৰ্হিত এই আমাৰ হুঁচৰিটো আচলতে কি হ'ল আৰম্ভ হ'ল বুলি অসমত আৰম্ভ হ'ল বুলি আমি আচলতে ক'ব বিচাৰিছোঁ। আৰু এইটো খুব তথ্যভিত্তিক, এইটো শুদ্ধ এটা কথা। আৰু বিশেষকৈ হুঁচৰি প্ৰথম অৱস্থাত তেওঁ যিবিলাক ঠাইদেশ আছে অন্যান্য, সেইবিলাকে হুঁচৰি মানুহৰ চোতালত নাগায়, ৰাস্তাই ৰাস্তাই গৈ থাকে, তাতে আলিয়ে গাই যায় শোভাযাত্ৰা কৰা নিচিনাকৈ। আমাৰ যেনেকৈ অসমত শোভাযাত্ৰা কৰে, সাংস্কৃতিক শোভাযাত্ৰা কৰে, তেনেকৈ আমাৰ যিটো হুঁচৰি সেইটো সময়ত ৰাস্তাই ৰাস্তাই গৈ থকা এটা পৰম্পৰা আছে। কিন্তু আহোম স্বৰ্গদেউসকলৰ নিমন্ত্ৰণ ৰক্ষা কৰি দা দামৰীসকলক চোতালত বা ৰংঘৰ বাকৰিত আমাৰ স্বৰ্গদেউসকলৰ চোতালত হুঁচৰি গাবলৈ গ'ল। কিন্তু প্ৰথম অৱস্থাত চোতাললৈও যোৱা নাছিল, ই পদূলিমুখতে এই হুঁচৰি আৰম্ভ হৈছিল। আৰু তাৰ উদাহৰণ হুঁচৰি নামবিলাকতে উল্লেখ আছে। আমাৰ যে এটা যোজনা গায় যে স্বৰ্গদেউ ওলালে বাটচৰা মুখলৈ, দুলীয়াই পাতিলে দোলা, কাণত জিলিকিলে নৰা জাঙে ঠাই ঘাটে গুণে চুঙে চোলা। আচলতে বাটচৰা মুখটো হৈছে নঙলা মুখ, আমাৰ জপনা মুখ, তাতে বাটচৰা মুখ থাকে। এই স্বৰ্গদেউ তালৈ ওলাই যায় হুঁচৰি ওচৰত মানে কি কয় মূৰ দোৱাবলৈ।